দুজন বন্ধুৰ কাহিনী পঢ়া শুনাত দুয়ো ভাল আছিল গতিকে 25 বছৰ বয়সৰ ভিতৰতে দুইজনে গভৰ্ণমেণ্ট সেক্টৰত চাকৰি পাইছিল এজন অলপ খৰচী লাক্সাৰিভাৱে তেওঁ জীয়াই থাকি ভাল পায় গতিকে শো অফ কৰি বা বুটলিবলৈ তেওঁ প্ৰায় যত্ন কৰে কিন্তু আনজন ষ্টুডিয়াছ আৰু ভিজনাৰী ভৱিষ্যতৰ সুপৰিকল্পনাৰে জীৱনৰ বাট বুটলিবলৈ চেষ্টা কৰা এজন ব্যক্তি চাকৰি পোৱাৰ কিছুদিনৰ পিছত শো অফ কৰি ভাল পোৱা বন্ধুজনে নিজৰ চখ পূৰাবলৈ গৈ দৰমহাৰ ধনেৰে প্ৰথমে এসোপামান ব্ৰেণ্ডেড কাপোৰ ল'লে তাৰ পিছত তেওঁ এটা আইফোন আইমেক এপল ৱাটচ আৰু বছৰটো শেষ নহওঁতেই 25 লাখ টকাৰ এখন বিলাসী গাড়ী ল'লে লোন লৈ 9.5% ইণ্টাৰেষ্ট ৰেটত ষ্টেট বেংক অফ ইণ্ডিয়াই সেই কাৰ লোনটো এপ্ৰুভ কৰি দিলে আৰু সেই অনুপাতে প্ৰতি মাহত তেওঁ দিব লগা ইএমআই পৰিমাণটো হ'লগে 33,000 টকা 10 বছৰৰ বাবে 25 লাখ টকীয়া গাড়ী এখনৰ এভাৰেজ মেইনটেনেন্স চাৰ্জটো আহে মান্থলি এৰাউণ্ড 3,000 মান যদি মাহেকত তেওঁ 1,000 কিলোমিটাৰ নিজৰ গাড়ীখন চলায় তেতিয়া তাত খৰচ আহে 8,000 পৰা 10,000 টকা আৰু ইনচুৰেঞ্চৰ নামত প্ৰতি বছৰে তেওঁ কৰিব লগা খৰচটো হৈছে এৰাউণ্ড 75,000 এই সকলোবোৰ মিলালে তেখেতে নিজৰ চখটো পূৰাবৰ বাবে প্ৰতি মাহে গাড়ী এখনৰ নামত জেপৰ পৰা খৰচ কৰিব লগা হৈছিল এৰাউণ্ড 52,300 মান টকা তেওঁ দৰমহা পাইছিল 65,000 প্ৰথম দুমাহমান গাড়ীখন লৈ চাকৰিটো পাইছোঁ বুলি ফুটনি মাৰি থাকোঁতে কেনেকেনো সময়খিনি পাৰ হ'ল তেওঁ গমকে পোৱা নাছিল কিন্তু তাৰ পিছত বাকী থকা 12,000 টকাৰে মাহটো চলিবলৈ তেখেতৰ অসুবিধা হৈছিল যিহেতু তেওঁ খৰচী আছিল বিশেষকৈ লাক্সাৰি ব্ৰেণ্ডৰ বস্তু লোৱাৰ স্বভাৱটো আছিল তেওঁৰ যেতিয়া চলিবলৈ অসুবিধাত পৰে কেতিয়াবা কাৰোবাৰ পৰা ধাৰলৈ লয় আৰু কেতিয়াবা আকৌ সুদলে কিন্তু সময়ত ঘূৰাই দিব নোৱাৰাৰ বাবে পইচা বিচাৰি মানুহবোৰ ঘৰলৈ আহিব ধৰিলে ঘৰৰ মানুহবোৰে কথাবোৰ গম পোৱা হ'ল ঘৰতো গালি গালাজ আৰম্ভ হ'ল শেষত উপায়ন্তৰ হৈ অফিচত তেওঁ দুৰ্নীতি কৰিবলৈ আৰম্ভ কৰিলে কাৰণ উপাৰ্জনতকৈ তেওঁ মাহেকত পৰিশোধ কৰিব লগা পইচাৰ মাত্ৰাটো বেছি আছিল এফালে ইএমআই আৰু আনফালে ধাৰ আৰু সুদ পৰিশোধ কেইবছৰমান তেওঁ 2 নম্বৰী কৰি পইচা কেইটামান উলিয়ালে তাৰ পিছত এদিন হঠাতে এণ্টি কাৰাপশ্যনৰ হাতত ধৰা পৰি চাকৰি ছাছপেনশ্যন হ'ল এতিয়া আনজনৰ ক্ষেত্ৰত ছবিখন চাওঁ দ্বিতীয়জন বন্ধু যিহেতু ভিজনাৰী আছিল গতিকে তেওঁ যিকোনো এটা কাম ভৱিষ্যতৰ কথা ভাবি পৰিকল্পনাৰে কৰিছিল চাকৰিটো পোৱাৰ লগে লগে তেওঁ দেখিলে যে প্ৰতি মাহে 65,000 টকা তেওঁৰ হাতলৈ আহি আছে চাকৰি পোৱাৰ আগতে তেওঁৰ পকেট মানি আছিল 5,000 টকা তাৰো প্ৰায় 1,500 টকা বাচিয়ে গৈছিল এতিয়া চাকৰি পাইছে যেতিয়া দুটামান খৰচ বেছি বাঢ়িব তেওঁ প্ৰেক্টিকেলি ভাবি চালে যে এৰাউণ্ড 10,000 পৰা 12,000 টকাৰ ভিতৰত আৰামত তেওঁ মাহটো চলি যাব পাৰিব আৰু তেতিয়া তেওঁৰ হাতত ৰৈ যাব 53,000 টকা তাৰে 10,000 টকা ইমাৰ্জেঞ্চি ৰিকুৱাৰমেণ্টৰ বাবে তেওঁ প্ৰতিমাহে জমা থৈ যোৱাৰ সিদ্ধান্ত ল'লে আৰু হঠাতে যদি কিবা স্বাস্থ্যজনিত অসুবিধা হয় তাৰ পৰা ফাইনেন্সিয়েলি সিকিউৰ থাকিবৰ কাৰণে 1 কোটি টকাৰ হেল্থ ইনচুৰেঞ্চ এটা কৰিলে যাৰ বাবদ প্ৰতিমাহে 1,500 টকা দিব লাগে এতিয়া বাকি থকা পইচাৰ পৰা তেওঁ 40,000 টকাকে প্ৰতিমাহে ষ্টক আৰু মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব ল'লে এটা ডাইভাৰ্চিফাইড পৰ্টফলিঅ' বনাই ডেপ ফাণ্ড হাইব্ৰিড ফাণ্ড মিড কেপ লাৰ্জ কেপ স্মল কেপ মাল্টি এছেট এনেদৰে পৰিকল্পনা অনুসৰি তেওঁ নিজৰ পৰ্টফলিঅ'টো সজাই ল'লে 10 বছৰ পৰ্যন্ত তেওঁ প্ৰতিমাহে 40,000 টকাকে বিনিয়োগ কৰি গ'ল আৰু এভাৰেজ 13%কে নিজৰ বিনিয়োগৰ ওপৰত প্ৰফিট গেইন কৰিবলৈ সক্ষম হ'ল 10 বছৰ শেষ হওঁতে তেওঁ সৰ্বমুঠ 94,52,000 টকা সুদে মূলে হাতত ড্ৰ কৰিলে নিজৰ ইনভেষ্টমেণ্ট আছিল তেওঁৰ 48 লাখ টকা আৰু প্ৰফিট হিচাপে পালে 46,52,000 টকা তাৰপিছত তেওঁ কি কৰিলে তেওঁৰ যিটো মূলধন আছিল 48 লাখ টকাটো সেইটো পুনৰ 10 বছৰৰ কাৰণে লামচাম হিচাপে ইনভেষ্ট কৰি থলে আৰু লাভৰ 46 লাখ টকাটোৰ পৰা 10 লাখ টকাৰ এখন গাড়ী ল'লে আৰু 35 লাখ টকাৰ এটা ঘৰ সাজিলে 10 বছৰৰ কাৰণে তেওঁ ইনভেষ্ট কৰি থোৱা 48 লাখ টকাটোৱে বছৰেকত 12%কে প্ৰফিট গেইন কৰি 10 বছৰ মূৰত 1,49 লাখ টকা হৈ পৰিল প্ৰথম 10 বছৰহে তেওঁ দৰমহাৰ পৰা পইচা ইনভেষ্ট কৰিছিল নেক্সট 10 বছৰ দৰমহাৰ এটকাও ইনভেষ্ট নকৰাকৈ তেওঁ এজন কোটিপতি হৈ গ'ল এতিয়া চাওক দুইজন বন্ধু একেলগে পঢ়িছিল চাকৰিও একেলগে পাইছিল এজনে ফাইনেন্সিয়েল এডুকেশ্যনৰ জ্ঞান নথকাৰ বাবে দুদিনীয়া চখ ফুৰাবলৈ গৈ সময় আৰু সমস্যাত ভাৰাক্ৰান্ত হৈ ৰঙাঘৰৰ আলহী হ'ব লগা হ'ল আৰু আনজনে 1,000 টকাৰ চাকৰিটোৰ পৰাই কোটি টকাৰ মালিক হোৱাৰ লগতে ঘৰ গাড়ী সকলো ল'লে পইচা কিমান উপাৰ্জন কৰিছে সেইটো ডাঙৰ কথা নহয় কথাটো হৈছে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰাৰে পৰা পইচাবোৰ কেনেকৈ ক'ত বিনিয়োগ আৰু ব্যৱহাৰ কৰিছে সেইটোহে গুৰুত্বপূৰ্ণ যদি আপুনি 25ৰ পৰা 50 বছৰ বয়সৰ ভিতৰৰ এজন ব্যক্তি মাহেকে এটা ভাল উপাৰ্জন কৰি আছে তেনেহ'লে আপোনাৰ উপাৰ্জনৰ অংশ এটা ইনভেষ্ট কৰক তেতিয়াহে কোটিপতি হোৱাৰ সপোনটো পূৰণ হ'ব উপাৰ্জন কৰাৰ লগে লগে মানুহে
তিনিটা কাম এটলিষ্ট কৰিবই লাগে ফাইনেন্সিয়েলি যদি সদায় এটা ভাল স্থিতিত থাকিব বিচাৰে প্ৰথমটো হৈছে ছেভিংছ দ্বিতীয়টো হৈছে এটা হেল্থ ইঞ্চুৰেঞ্চ আৰু তৃতীয়টো হৈছে ডাইভাৰ্চিফাইড ইনভেষ্টমেণ্ট পৰ্টফলিঅ' এনেধৰণৰ প্ৰেক্টিকেল টিপছ আৰু ষ্ট্ৰেটেজিৰ বিষয়ে আপুনি জানিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লগতে ফেচবুক পেজখনো ফ'ল' কৰি থ'ব